হয় নমস্কাৰ স্বাগতম মোৰ চেনেলৰ এমডি গুলফাম দ্য লাইফ চেঞ্জাৰ লোকে চেনেলটো চাই আছে আজি মই ডিসকাস কৰিম ইংলিশ স্পোকেন পাৰ্ট 3 ক্লাস গতিকে আপোনালোকে মনোযোগ দি শুনিব আৰু ধ্যান দিব কাৰণ লাষ্ট ক্লাছত মই শিকাইছো এ সাউন্ড হি জানে হি নোজ হি আহে হি কামস তাৰে পিছত শিকালো 2 নম্বৰ ক্লাছত শিকালো মই নম্বৰ 2 ক্লাছত শিকালো প্ৰশ্নবোধকটো শিকালো হি জানে নে ডাজ হি নো আজি ক্লাস নম্বৰ 3 তো গতিকে ক্লাস নম্বৰ 3 হলে কি শিকাব লাগে আপোনালোকে বুজি পাইছে ইন্ট্ৰো নেগেটিভ শিকাম ইন্ট্ৰো নেগেটিভ মানে প্ৰশ্নৰ লগতে নেগেটিভ কেনেকৈ কম হিয়া মই ক্লাছত ডিসকাস কৰিব গৈছো চাব হি জানে হি নোজ হি না জানে হি ডাজন্ট নো হি জানে নে ডাজ হি নো হি না জানে নেকি ডাজন্ট হি নো হি নাখায় নেকি ডাজন্ট হি ইট হি নাভাবে নেকি ডাজন্ট হি থিংক হি তোমাক ভাল নাপায় নেকি ডাজন্ট হি লাভ ইউ হি কমাৰ্স নপঢ়ে নেকি ডাজন্ট হি ৰিড কমাৰ্স He क्यों ना जाने? Why doesn't he know? He क्यों ना कांदे? Why doesn't he cry? He क्यों ना पढ़े? Why doesn't he read? He काली क्यों ना है? Why doesn't he come tomorrow? He इंग्रजी क्यों नहीं लिखे? Why doesn't he write English? He অসমীয়া क्यों ना कहे? Why doesn't he speak Assamese? He क्यों ना बुझे? Why doesn't he understand? He बुझे ने? Does he understand? He नहीं बुझे. He doesn't understand. He क्यों ना बुझे? Why doesn't he understand? বুজি পাইছে আপোনালোকে যদি বুজি পাইছে ধুনিয়াকৈ লিখি লব দে লিখিব কব বাৰে বাৰে শুনিব লিখিব কব হি জানে হি নোজ জানো হি ভাবে হি থিংস হি জানে নে ডাজ হি নো হি লিখে নে ডাজ হি রাইট হি নিলিখে স্যার হি ডাজন্ট রাইট হি না ভাবে স্যার হি ডাজন্ট থিংক হি মুখ ভাল না পায় হি ডাজন্ট লাভ মি হি মুখ রেসপেক্ট নকৰে He doesn't respect me. He क्यों ना जाने? Why doesn't he know? He तुम्हां क्यों respect न करे? Why doesn't he respect you? He क्यों medicine ना खाए? Why doesn't he take medicine? He क्यों मुखस्त न करे? Why doesn't he learn? কথাটো ভালদৰে শুনিব বুজিব বহুত সহজ যদি তোমাক কোনবা কৈছে কি হি জানে নে তুমি যদি কোৱা নাই নাই হি না জানে নো 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 হি ডাজন্ট নো ফটাকে কৰা মইতো দেখিছিলো হি জানে বুলি মইতো গম পাওঁ জানে বুলি বাট হোৱাই ডাজন্ট হি নো হি না জানে নেকি ওহো হি নাহে নেকি ডাজন্ট হি কাম বুজি পাইছে কথাটো বহুত সহজ গতিকে ইংলিশ স্পোকেন ক্লাস 3 বেছি দীঘলীয়া নকৰো 5 মিনিটছৰ কৰিম 5 মিনিটছত বুজি পাব নেক্সট ক্লাস নম্বৰ 4 আহিব 5 মিনিটছত মই আশা কৰো আপোনালোকে ভালদৰে চাব কিছুমানে ওয়াচ টাইমৰ কাৰণে ভিডিও বিলাক কৰে দে कि जिमान दीघलिया करिम हिमान वाच टाइम पाम मैं बारे बारे कैसे मोर कोनो कमर्शियल ऑब्जेक्टिव ना यूट्यूब चैनल खोलार मैं हाई प्रोफेशनल हो यूट्यूब करिब हा ना मैं आज मोर कब गले कि आज मोर ज्वर बेया ना पाब কিন্তু মোৰ জ্বৰ তথাপি মই ভিডিওটো বনাই আছো কাৰণ আপোনালোকে কন্টিনিউ টু ব্ৰেক কৰিব নালাগে আপোনালোকে যি হাৰে ভিডিওবিলাক চাই আছে যি ধৰণে ভিডিওবিলাক চাই আছে মই নাভাবো কি আপোনালোকক মই ৰেষ্ট দিও আপোনালোকে কন্টিনিউ ভিডিওবিলাক চাওক যদি ভাল লাগে মোক কমেন্ট কৰিব বেয়া লাগিলে আপোনালোকৰ কমেন্টক শ্ৰদ্ধা জনাইছো বেয়া কমেন্টবিলাক মোক দিব মোৰ মই বেয়া কমেন্ট বহুত ভাল পাওঁ আৰু ভাল কমেন্ট দিলে তো বহুত বহুত ধন্যবাদ যদি মোৰ আপুনি কামটো বুজি পায় কি মই কি কাৰণত কি উদ্দেশ্য লৈ কামটো কৰি আছো হোৱাটএভাৰ হি জানে হি নোজ হি না জানে হি ডাজন্ট নো হি জানে নে ডাজ হি নো হি কিয় জানে why does he know হি কিয় আহে why does he come হি কিয় তোমাক মাতে why does he call you হি মোক কিয় ফোন কৰে why does he call me বুজি পাইছে হি মোক ফোন নকৰে হি ডাজন্ট call me হি মিছা নামাতে হি ডাজন্ট স্পিক লাই হি খসা নকয় নেকি ডাজন্ট হি স্পিক ট্ৰু বুজি পাইছে হি ভাত নাখায় নেকি আজি ডাজন্ট হি ইট ৰাইট তোমাৰ ঘৰত তোমাৰ সৰু ভাইটি বা ভণ্টি আছে ইহঁতক মায়ে মাতিলে ঐ ভাত খা তাৰপিছত হি কয় কি মই ভাত নাখাওঁ উ সাউণ্ডত কৈছে নাখাওঁ আই ডোন্ট ইট ৰাইচ পটকে তোমাৰ দেউতাই মাত দিব হেই হি ভাত নাখায় নেকি আজি ডাজন্ট হি ইট ৰাইচ বুজি পাইছে হা কেনেকুৱা চোন হি নাজানে নেকি হি তো তোমাক বহুত বিলিভ কৰিছিল হঠাৎ বিলিভ নকৰা হৈ গল বেলেগে শুনি কি ক'ব হি আপোনাক বিলিভ নকৰে নেকি বা তোমাক বিলিভ নকৰে ডাজন্ট হি বিলিভ ইউ কথাটো বুজি পাইছানে এটা যদি কথা এটা কি যিবিলাক মানুহ এক্সাম আহি গল হি নপঢ়ে আমি শুনিলে আমিতো আমিও সৰু সৰুকে টিচিং কৰি আছো আমিও যদি কোন ষ্টুডেণ্টে নপঢ়ে আমি গাৰ্জেনক কম আপোনাৰ ল'ৰাই নপঢ়ে নেকি ডাজন্ট ইউৰ সন ৰিড আপনার ল'ৰাই ধ্যান নিদিয়ে নেকি ডাজন্ট ইউৰ বয় পে এটেনশন
বুজি পাইছে যদি বুজি পাইছে মোক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ডেফিনেটলি আৰু মোৰ লগত আছে প্ৰিয়াঙ্কুল বহুত কষ্ট কৰে কেমেৰাত আৰু বহুত কষ্ট কৰে এডিটিংত তাৰো নিজা চেনেল আছে প্ৰিয়াঙ্কুল চৌধুৰী বুলি বহুত ক্ৰিয়েটিভ ভিডিঅ' বনায় ল'ৰাজন বহুত সৰু কিন্তু বহুত ইণ্টেলিজেণ্ট হয় আৰু ৰাহুল বহুত ভাল ল'ৰা এই কেমেৰাত কষ্ট কৰি আছে পিছফালে আৰু কমেন্ট মোৰ ৰাহুলৰ কাৰণে দিব আপোনালোকে আৰু প্ৰিয়াঙ্কুলৰ কাৰণে দিব আৰু মই বাৰে বাৰে কৈছোঁ 5 মিনিটতকৈ বেছি দীঘলীয়া নকৰিম ভিডিঅ'টো হৈছে 5 মিনিট 31 ছেকেণ্ড গতিকে বেছি বৰ কৰাটো বেয়া কথা বাবাই নমস্কাৰ শুভৰাত্ৰি আৰু শুভৰাত্ৰি এই কাৰণে কৈছোঁ ভিডিঅ'টো মই খালি আবেলিহে আপলোড কৰিম গতিকে আপোনালোকক অশেষ ধন্যবাদ মোৰ চেনেলটো ইয়া এমডি গুলফাম দ্য লাইফ চেঞ্জাৰ চেনেলটো ধুনীয়াকৈ শ্বেয়াৰ বাটনত ক্লিক কৰিব হোৱাটছআপত যাব চুকে কোণে গাঁৱে গাঁৱে গৰীব ল'ৰা ছোৱালীলৈ পঠাই দিব মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো যেন গৰীব ল'ৰা ছোৱালীলৈ যায় যেন সিহঁতে অলপ হ'লেও ইংৰাজী শিকে আৰু আপকামিং ডেজ 30টা 30টা ভিডিঅ' দিয়াৰ পিছত মই বহুত ডিফাৰেণ্ট টপিকছবিলাকৰ ওপৰত ভিডিঅ' বনাম যেনেকুৱা MBA কৰি কিয় কৰিব লাগে কেট কেনেকৈ দিয়ে CS কিয় কৰিব লাগে CS কেনেকৈ দিয়ে বা মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ ক্লাছ ক'ত হয় কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে মই এক্সপাৰ্টবিলাকক মাতিম মোৰ চেনেলত মই নিদিওঁ চব কথা মই ক'লে থৈ নহ'ব ডিফাৰেণ্ট ছেক্টৰত ইণ্টেলিজেণ্ট ব্যক্তিবিলাকক মাতিম মোৰ চেনেলত সিহঁতে আপোনালোকক জ্ঞান দিব সিহঁতে বুজাব কেনেকৈ পঢ়িব লাগে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে চ' থেংক ইউ ফৰ ৱাচিং মি মাই নেম ইজ এমডি গুলফাম আপোনালোকে মোক চাই আছে ৰঙিয়াৰ পৰা মই ৰঙিয়াৰ ল'ৰা অসমৰ ল'ৰা অসমীয়া ৰাইজৰ কাৰণে ভিডিঅ'টো বনাবলৈ ওলাইছোঁ